হেল্ল' এভৰিৱান, নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। এই ভিডিঅ'টোত আমি আহিবলগীয়া অসম চৰকাৰৰ গ্ৰেড 4 চাকৰিৰ কাৰণে কেইটামান MCQ চাম। ইয়াত টোটেল 50টা MCQ ডিছকাশ্যন কৰা হ'ব আৰু এই MCQ বিলাকত বিভিন্ন ধৰণৰ টপিক ইনক্লুড কৰা হৈছে। গতিকে আপোনালোকৰো এটা ৰিভিজন হৈ যাব। গতিকে ভিডিঅ'টো চাই থাকক। প্ৰথম কুৱেশ্যনটো চাওক। ইন হুইচ ষ্টেডিয়াম অফ আছাম দ্য বিহু ৱৰ্ল্ড ৰেকৰ্ড ডান। আমি গম পাইছোঁ যে 2024 চনৰ এপ্ৰিল মাহত অসম চৰকাৰে এটি বিহু ৱৰ্ল্ড ৰেকৰ্ড কৰিছিল, মানে বিহু বিশ্ব ৰেকৰ্ড কৰিছিল। সেই বিশ্ব ৰেকৰ্ডটো তলৰ কোনখন ষ্টেডিয়ামত কৰা হৈছিল? আৰু সেইখন ষ্টেডিয়াম হৈছে আমাৰ সৰুসজাই ষ্টেডিয়াম। গুৱাহাটীত থকা সৰুসজাই ষ্টেডিয়ামত বিহু বিশ্ব ৰেকৰ্ড কৰা হৈছিল। নেক্সট 2 নম্বৰ, হুৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ্ছ অফ ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন লোকেটেড? বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় জেনেভাত অৱস্থিত, জেনেভা। তাৰপিছত 3, হোৱাট ইজ দ্য চাইণ্টিফিক নেম অফ কাজি নেমু? কাজি নেমুৰ বৈজ্ঞানিক নাম কি? আমি জানো যে কাজি নেমু হৈছে বৰ্তমান অসমৰ ৰাজ্যিক ফল। গতিকে এই ফলটোৰ লগত জড়িত বৈজ্ঞানিক নামটো আহি যাব পাৰে আৰু সেইটোৰ শুদ্ধ উত্তৰ হৈছে চাইট্ৰাছ লিমন। 3 নম্বৰটো শুদ্ধ উত্তৰ হ'ব। নেক্সট 4 নম্বৰ কুৱেশ্যন, আছাম শ্বেয়াৰ্ছ ইণ্টাৰ ষ্টেট বৰ্ডাৰ উইথ হাউ মেনি ষ্টেটছ? মানে সুধিছে ইয়াত অসমে কিমানখন ৰাজ্যৰ সৈতে আন্তঃৰাজ্যিক সীমান্ত ভাগ বতৰা কৰে? এইটো কি হ'ব উত্তৰ? 7খন ৰাজ্যৰ লগত। কি কি? সেইকেইখন হৈছে আমাৰ মেঘালয় হ'ব, তাৰপিছত অৰুণাচল প্ৰদেশ হ'ব, তাৰপিছত নাগালেণ্ড হ'ব, মণিপুৰ হ'ব, মিজোৰাম হ'ব, ত্ৰিপুৰা হ'ব। এইখন হ'ল 1, 2, 3, 4, 5, 6 আৰু এখন হৈছে আমাৰ ৱেষ্ট বেংগল। এই 7খন ৰাজ্যৰ লগত অসমে আন্তঃৰাজ্যিক সীমা ভাগ বতৰা কৰে। নেক্সট 5 নম্বৰ কুৱেশ্যন, হোৱাট ইজ দ্য মিনিং অফ ইউ ইন দ্য MMUA? চাব, আমি গম পাইছোঁ মানে এইটো যোৱা বছৰৰ পৰাই আৰম্ভ হৈছে, যিটো অসম চৰকাৰৰ MMUA ৰ সম্পূৰ্ণ ৰূপটো কি? মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান। এই বস্তুটো আমাৰ যোৱা বছৰৰ পৰা আৰম্ভ হৈছিল। এটি নাৰী সবলীকৰণৰ লগত জড়িত এটি মানে চৰকাৰৰ পদক্ষেপ। ইয়াত সুধিছে এই ইউটোই কি বুজায়? এই MMUA এতিয়া মই লিখি দিছোঁ উদ্যমিতা। শুদ্ধ উত্তৰ হ'ব উদ্যমিতা। 3। 6 নম্বৰ, মুখ্যমন্ত্ৰী নিযুত মইনা স্কিম ৰিলেটেড টু? এই স্কিম যিটো চৰকাৰৰ যিবিলাক স্কিম থাকে, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰে হওক নাইবা আছাম গভৰ্ণমেণ্টৰে হওক, এইবিলাক ইম্পৰ্টেণ্ট হয়। মুখ্যমন্ত্ৰী নিযুত মইনা স্কিমটো কিহৰ লগত জড়িত? ফাইনেন্সিয়েল ছাপৰ্ট টু গাৰ্ল ষ্টুডেণ্ট, যিটো ছোৱালীবোৰক পঢ়াৰ কাৰণে ফাইনেন্সিয়েল এছিষ্টেণ্ট কৰিব, সেইটোৱে ইয়াৰ এই আঁচনিখনৰ উদ্দেশ্য। নেক্সট 7 নম্বৰ, হোৱাট ইজ দ্য লাৰ্জেষ্ট আইলেণ্ড অফ দ্য ৱৰ্ল্ড? পৃথিৱীৰ আটাইতকৈ ডাঙৰ দ্বীপটো কি? ডাঙৰ দ্বীপটো হ'ব গ্ৰীণলেণ্ড, আৰু যদি নদী দ্বীপ বুলি কয় তেতিয়াহে মাজুলী হ'ব। 8, ইন হুইচ ইয়াৰ আছামছ কেপিটেল শ্বিফটেড ফ্ৰম শ্বিলং টু দিছপুৰ? কোন বছৰত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? 1972 চনত। 9, দীপৰ বিল চিটুৱেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম? দীপৰ বিলখন অসমৰ কোনখন জিলাত অৱস্থিত? সেইটো হ'ব আমাৰ কামৰূপ মেট্ৰ'। 10 নম্বৰ কুৱেশ্যন, হুইচ ইজ দ্য লাৰ্জেষ্ট নৰ্থ বেংক ট্ৰিবিউটৰী অফ ৰিভাৰ ব্ৰহ্মপুত্ৰ? ব্ৰহ্মপুত্ৰ নদীৰ সৰ্ববৃহৎ উত্তৰ পাৰৰ উপনদীখন কোনটো? উত্তৰ তীৰ বা পাৰ এটাই বস্তু, আৰু সেইটো কি হ'ব? সোৱণশিৰি নদীখন হৈছে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ আটাইতকৈ ডাঙৰ উপনদী। 11 নম্বৰ কুৱেশ্যন, হাউ মেনি টোটেল ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট ইন আছাম? দুমাহমান আগতে আৰু এখন অসমত ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট এড হ'ল। সেইখন কি? সেইখন হৈছে চৰাইদেউ মৈদাম, যিটো মৈদাম আছে আহোমসকলৰ, সেইখন নতুনকৈ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট হৈছে। গতিকে সেইকাৰণে প্ৰশ্নটো দিছোঁ। গতিকে আগতে 2খন আছিল, 2024 চনত এখন হ'ল, গতিকে টোটেল 3খন। 12 নম্বৰ, ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম হলংপাৰ গিবন ৱাইল্ড লাইফ চেঞ্চুৰী লোকেটেড?
হলংপাৰ গিবন বন্যপ্ৰাণী অভয়াৰণ্যখন অসমৰ কোনখন জিলাত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব যোৰহাটত আছে, যোৰহাট। 13 নম্বৰ, মহৰ্ষি বাল্মীকি ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট লোকেটেড ইন হুইচ ষ্টেট? মহৰ্ষি বাল্মীকি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ কোনখন ৰাজ্যত অৱস্থিত? এইটো নতুনকৈ নামাকৰণ কৰা হৈছে এই ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টটো, সেইকাৰণে ইয়াত দি দিছোঁ কুৱেশ্যনত। আৰু যোনবিলাক এয়াৰপৰ্ট আছে ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট হওক, সেইবিলাক যথেষ্ট ইম্পৰ্টেণ্ট হয় পৰীক্ষাৰ কাৰণে। আৰু এই এয়াৰপৰ্টটো আছে আমাৰ উত্তৰ প্ৰদেশত, উত্তৰ প্ৰদেশৰ অযোধ্যাত আছে। নেক্সট 14 নম্বৰ কুৱেশ্যন, হু ইজ দ্য কাৰেণ্ট গভৰ্ণৰ অফ ছত্তীশগড়? ছত্তীশগড়ৰ বৰ্তমান ৰাজ্যপাল কোন? ইয়াত ছত্তীশগড়ৰ ৰাজ্যপালজন কিয় সোধা হ'ল? কাৰণ যিজন ছত্তীশগড়ৰ ৰাজ্যপাল হৈছে নতুনকৈ, তেওঁ অসমৰ মানুহ হয়। আৰু মোটামুটি এমাহমান আগতে তেওঁক ছত্তীশগড়ৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে। আৰু তেওঁ কোন? তেওঁ হৈছে ৰমেন ডেকা, অসমৰ মানুহ ৰমেন ডেকা। তেওঁ ছত্তীশগড়ৰ নতুন ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰিছে। নেক্সট 15 নম্বৰ, হু ইজ ন'ন এজ দ্য ফাদাৰ অফ গ্ৰীণ ৰিভলিউশ্যন অফ ইণ্ডিয়া? ভাৰতৰ সেউজ বিপ্লৱৰ জনক বুলি কাক জনা যায়? চাব, যিজন সেউজ বিপ্লৱৰ জনক বুলি কোৱা হয় ভাৰতৰ, MS স্বামীনাথন। তেওঁ কেইদিনমান আগতে ঢুকাইছে, সেইকাৰণে প্ৰশ্নটো ইয়াত দিয়া হৈছে। 16 নম্বৰ, ইন হুইচ ফিল্ড দ্য নোবেল প্ৰাইজ ইজ নট গিভেন? কোন ক্ষেত্ৰত নোবেল বঁটা প্ৰদান কৰা নহয়? চাওক, নোবেল বঁটা তলৰ 3টা কেটেগৰীত দিয়া হয়, কিন্তু এটা কেটেগৰীত দিয়া নহয়। সেই কেটেগৰীটো কি? স্পৰ্টছ। বাকী এই গোটেইকেইটাতে নোবেল প্ৰাইজ দিয়া হয়। তাৰপিছত 17 নম্বৰ, ইন হুইচ প্লেচ দ্য প্ৰেষ্টিজিয়াছ নোবেল প্ৰাইজ ইজ গিভেন? কোন স্থানত সন্মানীয় নোবেল বঁটা প্ৰদান কৰা হয়? চাব, যিটো আমাৰ নোবেল বঁটা হয়, সেই নোবেল বঁটাটো এটা নিৰ্দিষ্ট স্থানত দিয়া হয়। মানে যোনবাৰ দিয়া হয় কেৱল সেই স্থানটোতহে দিয়া হয়। সেই স্থানটো কি? ষ্টকহোম। ছুইডেনৰ ৰাজধানী ষ্টকহোমত নোবেল প্ৰাইজসমূহ দিয়া হয় প্ৰত্যেক বছৰে মানে কি? প্ৰত্যেক বছৰে নহ'বও পাৰে, মানে যোনবাৰ দিয়া হয় আৰু। 18 নম্বৰ, হু কনষ্ট্ৰাক্টেড দ্য নাট্য মণ্ডপ ইন কামাখ্যা টেম্পল? কামাখ্যা মন্দিৰত কোনে নৃত্য মণ্ডপ নিৰ্মাণ কৰিছিল? এইটো নৃত্য হ'ব লাগিছিল, নৃত্য। কোনে স্থাপন কৰিছিল নৃত্য মণ্ডপ কামাখ্যা মন্দিৰত? তেওঁ হৈছে আমাৰ ৰাজেশ্বৰ সিংহ। 19 নম্বৰ, হোৱাট ইজ দ্য আহোম নেম অফ ৰুদ্ৰসিংহ? ৰুদ্ৰসিংহৰ আহোম নামটো কি আছিল? সেইটো হ'ব চুখ্ৰুংফা। আহোম নামবিলাক ইম্পৰ্টেণ্ট। যোনবিলাক আহোম ৰজা আছিল তেওঁলোকৰ আহোম নামবিলাক কি? প্ৰত্যেকৰে জনাটো দৰকাৰ। 20 নম্বৰ, হোৱাট ইজ দ্য কেমিকেল চিম্বল অফ কপাৰ? কপাৰৰ ৰাসায়নিক সংকেত কি? Cu। বিজ্ঞানৰ প্ৰশ্ন দিছে দুটা এটা, আৰু বিজ্ঞানৰ প্ৰশ্নবিলাক অলপ চাই থাকব, প্ৰশ্ন আহে। 21 নম্বৰ, ইন হুইচ ইয়াৰ আহোম কেম টু ব্ৰহ্মপুত্ৰ ভেলী? কোন বছৰত আহোম ব্ৰহ্মপুত্ৰ উপত্যকালৈ আহিছিল? কিমান হ'ব? 1228 চনত আহিছিল। 1228 চনৰ 2 ডিচেম্বৰত আহিছিল। আৰু প্ৰথম ৰাজধানী 1253 চনত চৰাইদেউত স্থাপন কৰিছিল। 22 নম্বৰ, দ্য শ্বেপ অফ কয়েন্স অফ কোচ কিংডম ৱাজ? কোচ ৰাজ্যৰ মুদ্ৰাৰ আকৃতি কেনেকুৱা আছিল? যিটো কোচ সাম্ৰাজ্যৰ মুদ্ৰা আছিল তাৰ আকৃতি আছিল আমাৰ ৰাউণ্ড। আৰু অক্টাগনেল আছিল আহোমৰ আছিল অক্টাগনেল। নেক্সট 23 নম্বৰ, হুইচ ওৱান অফ দ্য ফলোয়িং মাউণ্টেইন ৰেঞ্জেছ লোকেটেড ইন নৰ্থ আমেৰিকা? নিম্নলিখিত কোনটো পৰ্বতমালা উত্তৰ আমেৰিকাত অৱস্থিত? সেইটো কি হ'ব? ৰকিখন আছে উত্তৰ আমেৰিকাত। আৰু আল্পছ আছে আমাৰ ইউৰোপত আছে আল্পছ। এণ্ডিছ আছে সাউথ আমেৰিকাত আছে এণ্ডিছ। হিমালয়টো এছিয়াত আছে, এছিয়া। এই ৱৰ্ল্ড জিঅ'গ্ৰাফীৰ কুৱেশ্যন যিটো 15 তাৰিখৰ HS লেভেলৰ এক্সাম আছিল তাত আহি গৈছে, সেইকাৰণে ৱৰ্ল্ড জিঅ'গ্ৰাফীৰ প্ৰশ্নবিলাক ইম্পৰ্টেণ্ট হয়, যোনবিলাক বেছিক কুৱেশ্যন। 24, লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক ইন দ্য ৱৰ্ল্ড ইজ? পৃথিৱীৰ আটাইতকৈ ডাঙৰ মিঠা পানীৰ হ্ৰদটো হৈছে সেইটো কি? লেক ছুপেৰিয়ৰ। 25 নম্বৰ, আছাম শ্বেয়াৰ্ছ লংগেষ্ট ইণ্টাৰনেশ্যনেল বৰ্ডাৰ উইথ হুইচ কাউণ্ট্ৰি? অসমে কোনখন দেশৰ সৈতে দীৰ্ঘতম আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ বতৰা কৰে? সেই দেশখন কি? বাংলাদেশ।
বাংলাদেশৰ লগত 26 হুইচ ৰিভাৰ অলছো নন এজ দক্ষিণ গংগা কোনখন নদীক দক্ষিণ গংগা বুলিও জনা যায় সেইখন কি সেইখন হ'ব আমাৰ গোদাবৰী নদীখনক দক্ষিণ গংগা বুলি কোৱা হয় 27 নম্বৰ কুৱেশ্যন হু বিল্ড তাজমহল কোনে নিৰ্মাণ কৰিছিল তেওঁতো এইটো একদম সহজ প্ৰশ্ন শাহজাহান 28 নম্বৰ হু ইনভেন্টেড ৰেডিঅ' কোনে আৱিষ্কাৰ কৰিছিল মাৰ্কনি চাৰ্লছ বেবেজে কম্পিউটাৰ আৱিষ্কাৰ কৰিছিল কম্পিউটাৰ 29 নম্বৰ ফাৰ্ষ্ট বৰগীত অফ শংকৰদেৱা ৱাজ শংকৰদেৱৰ প্ৰথম বৰগীতটো কি আছিল সেইটো হ'ব মন মেৰি ৰাম চৰণেহি লাগু 2 নম্বৰটো শুদ্ধ হ'ব 30 নম্বৰ হীৰাকুদ ডেম লোকেটেড ইন হুইচ ষ্টেট হীৰাকুদ বান্ধটো কোনখন ৰাজ্যত অৱস্থিত কোনখন ৰাজ্যত আছে হীৰাকুদ ডেম ওড়িশা আৰু এই হীৰাকুদ ডেমটো আছে যোনটো নদী বান্ধ এই ডেমবিলাকো আহে পৰীক্ষাত সেইকাৰণে দিছোঁ মহানদী নদীৰ ওপৰত আছে মহানদী আৰু হীৰাকুদ এই যিটো হীৰাকুদ ডাম আছে এই হীৰাকুদ ডামটো হৈছে ভাৰতৰ আটাইতকৈ দীঘল নদী বান্ধ 31 নম্বৰ হাউ মেনি শিডিউল ইন ইণ্ডিয়ান কনষ্টিটিউশ্যন ভাৰতীয় সংবিধানত কিমানটা অনুসূচী আছে দ্বিতীয় হ'ব কিমানটা অনুসূচী আছে সেইটো হ'ব 12টা অনুসূচী আছে 32 নম্বৰ কৃপাবৰ হ'ব আছে এইটো বি হ'ব কৃপাবৰ বৰবৰুৱা ইজ এ পেন নেম অফ হুইচ এছামিজ ৱেল নন পাৰ্চনেলিটি কৃপাবৰ বৰবৰুৱা কোনজন অসমীয়া সুপৰিচিত ব্যক্তিৰ এটা এইটো মানে অটো ট্ৰেন্সলেট হৈ যায় যে সেইকাৰণে এনেকৈ আহে ছদ্মনাম হ'ব ছদ্মনাম পেন নেম নহয় কলম নেম নহয় ছদ্মনাম কৃপাবৰ বৰবৰুৱাটো কোনজন সাহিত্যিকৰ ছদ্মনাম তেওঁ হৈছে আমাৰ লক্ষ্মীনাথ বেজবৰুৱা 33 নম্বৰ হুইচ ইজ দ্য ফাৰ্ষ্ট ফিল্ম ডিৰেক্টেড বাই জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালিত প্ৰথমখন চলচ্চিত্ৰ কোনখন জাহ্নু বৰুৱা এজন যথেষ্ট প্ৰথিতযশা ফিল্ম ডিৰেক্টৰ গতিকে তেওঁৰ বিষয়ে প্ৰশ্ন আহিব পাৰে সেইকাৰণে দিছোঁ কি হ'ব অপৰূপা শুদ্ধ উত্তৰ 34 বড়ো সাহিত্য সভা এষ্টাব্লিছ ইন হুইচ ইয়াৰ কোন চনত বড়ো সাহিত্য সভা স্থাপিত হৈছিল 1952 চনত বিটিচি ফৰ্ম ইন বিটিচি কোন চনত গঠন হৈছিল 2003 চনত 37 কুৱেশ্যন এইটো কি হ'ব হুইচ ওৱান অফ দ্য ফলোয়িং ইজ নট এ ট্ৰিবিউটৰী অফ ৰিভাৰ ব্ৰহ্মপুত্ৰ নিম্নলিখিত কোনটো ব্ৰহ্মপুত্ৰ নদীৰ উপনদী নহয় ইয়াৰ তলত দিয়া ইমাখাৰ ভিতৰত অপশ্যনকেইটাৰ ভিতৰত 3খন ব্ৰহ্মপুত্ৰ নদীৰ উপনদী হয় তাৰে এখন নহয় সেইটো কি ধলেশ্বৰী আৰু ধলেশ্বৰী হৈছে আমাৰ বৰাক নদীৰ উপনদী বৰাক 37 হু এষ্টাব্লিছ দ্য গুপ্ত ডাইনেষ্টি গুপ্ত ৰাজবংশ কোনে প্ৰতিষ্ঠা কৰিছিল শ্ৰীগুপ্ত চন্দ্ৰগুপ্ত মৌৰ্যই মৌৰ্য বংশ প্ৰতিষ্ঠা কৰিছিল মৌৰ্য আৰু এই গোটেইবিলাক বংশই এই যোনটো ক'লো গুপ্ত বংশ মৌৰ্য বংশ সব মগধত শাসন কৰিছিল মগধ 38 নম্বৰ কুৱেশ্যন নালন্দা ইউনিভাৰ্চিটি ৱাজ এষ্টাব্লিছ বাই নালন্দা বিশ্ববিদ্যালয় কাৰ দ্বাৰা স্থাপিত হৈছিল তেওঁ হৈছে আমাৰ কুমাৰগুপ্তই নালন্দা ইউনিভাৰ্চিটি প্ৰতিষ্ঠা কৰিছিল 39 ডাম্পা টাইগাৰ ৰিজাৰ্ভ লোকেটেড ইন ডাম্পা টাইগাৰ ৰিজাৰ্ভ কোনখন ৰাজ্যত অৱস্থিত কি হ'ব শুদ্ধ উত্তৰ মিজোৰাম কিয় দিছোঁ এইটো কুৱেশ্যন কাৰণ আমাৰ উত্তৰ পূৰ্বাঞ্চলত বৰ বেছি টাইগাৰ ৰিজাৰ্ভ নাই কেইখনমানেই আছে তাৰ ভিতৰত এইখন এখন অন্যতম টাইগাৰ ৰিজাৰ্ভ সেইকাৰণে প্ৰশ্নটো দিছোঁ মিজোৰামত আছে ডাম্পা টাইগাৰ ৰিজাৰ্ভ 40 নম্বৰ চিৰুই লিলি ইজ এ ভেৰি ফেমাছ ফ্লাৱাৰ ফাউণ্ড ইন হুইচ ষ্টেট এই যোনটো এইটো নাম দেখা পাইছে চিৰুই লিলি বুলি এইটো এটা বহুত ধুনীয়া ফুল হয় এই ফুলটো ভাৰতৰ মানে উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যত পোৱা যায় সেইটো হৈছে আমাৰ মণিপুৰত পায় চিৰুই লিলি ফুলটো মণিপুৰত পায় মনত ৰাখক 41 ইডেন গাৰ্ডেন ষ্টেডিয়াম লোকেটেড ইন হুইচ ষ্টেট ইডেন গাৰ্ডেন ষ্টেডিয়ামখন ক'ত আছে ৱেষ্ট বেংগলত আছে আৰু ৱেষ্ট বেংগলৰ মোৰ স্পেচিফিকলি কলকাতাত আছে কলকাতা 42
হু ইজ দ্য কাৰেণ্ট চিফ জাষ্টিচ অফ গুৱাহাটী হাইকোৰ্ট গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বৰ্তমানৰ মুখ্য ন্যায়াধীশ কোন তেওঁ হৈছে আমাৰ বিজয় বিষ্ণয় আৰু DY চন্দ্ৰচূড় হৈছে বৰ্তমান চিফ জাষ্টিচ অফ সুপ্ৰিম কোৰ্টৰ DY চন্দ্ৰচূড় আৰু যদি আমাৰ হাইকোৰ্টৰ কয় গুৱাহাটী হাইকোৰ্টৰ তেওঁ হ'ব আমাৰ বিজয় বিষ্ণয় 43 হু ইজ দ্য কাৰেণ্ট চিফ ইলেকশ্যন কমিশনাৰ অফ ইণ্ডিয়া ভাৰতৰ বৰ্তমান মুখ্য নিৰ্বাচন আয়ুক্ত কোন তেওঁ হৈছে আমাৰ ৰাজীৱ কুমাৰ শুদ্ধ উত্তৰ 44 হু ৱাজ দ্য টিচাৰ অফ শংকৰদেৱৰ শিক্ষাগুৰুৰ নাম কি আছিল মহেন্দ্ৰ কন্দলী এইবিলাক অপশ্যন দেখি কনফিউজ হ'ব পাৰে কোনোবাই অনন্ত কন্দলী কিন্তু এইবোৰ নহয় মহেন্দ্ৰ কন্দলী 45 সুন্দৰীদিয়া সত্ৰ লোকেটেড ইন সুন্দৰীদিয়া সত্ৰ ক'ত অৱস্থিত এইটো হৈছে বৰপেটা সত্ৰবিলাক ইম্পৰ্টেণ্ট যিমান সত্ৰ আছে কোনখন সত্ৰ ক'ত অৱস্থিত এইবিলাক চাই যাব ইম্পৰ্টেণ্ট হয় 46 আসাম ফাৰ্ষ্ট ছেমিকণ্ডাক্টৰ পাৱাৰ প্লেণ্ট উইল বি ছেট আপ ইন অসমৰ যিটো প্ৰথম ছেমিকণ্ডাক্টৰ প্ৰকল্প স্থাপন কৰা হ'ব সেইটো ক'ত হ'ব স্থাপন কৰা এইটো হ'ব আমাৰ জাগিৰোডত স্থাপন কৰা হ'ব জাগিৰোড শুদ্ধ উত্তৰ 47 হু এষ্টাব্লিছ বৰপেটা সত্ৰ কোনে এষ্টাব্লিছ কৰিছিল তেওঁ হৈছে মাধৱদেৱে বৰপেটা সত্ৰ এষ্টাব্লিছ কৰিছিল জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ' এষ্টাব্লিছ ইন হুইচ ইয়াৰ যিটো আমাৰ জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ' আছে গুৱাহাটীত সেইটো কোন চনত স্থাপিত হৈছিল 1961 চনত ইম্পৰ্টেণ্ট প্ৰশ্ন এইবিলাক 49 ফাৰ্ষ্ট ফিল্ম ডেট ইজ ডাইৰেক্টেড বাই ভূপেন হাজৰিকাৰ দ্বাৰা পৰিচালিত প্ৰথমখন চলচ্চিত্ৰ কোনখন এইখন হৈছে আমাৰ এৰা বাটৰ সুৰ আৰু এই এৰা বাটৰ সুৰ ছবিখনতে এটা গান আছে এই গানটো হৈছে জোনা কৰে ৰাতি অসমীৰে মাটি এই গানটো আছে অসমীৰে মাটি এই গানটো কিয় ইম্পৰ্টেণ্ট কাৰণ এইটো লতা মংগেশকাৰৰ প্ৰথম অসমীয়া গান আছিল সেইকাৰণে দিছোঁ এৰা বাটৰ ছবিখনত লতা মংগেশকাৰে জোনা কৰে ৰাতি অসমীৰে মাটি গীতটো গাইছিল কেতিয়াবা সুধি দিব পাৰে নেক্সট আজিৰ লাষ্ট কুৱেশ্যন অসম দিৱস চেলিব্ৰেটেড অন অসম দিৱস কোন তাৰিখে উদযাপন কৰা হয় এইটো হৈছে আমাৰ 2 ডিচেম্বৰত অসম দিৱস পালন কৰা হয় কাৰণ সেই দিনটোতে চুকাফা ব্ৰহ্মপুত্ৰ উপত্যকাত আহি উপস্থিত হৈছিল গতিকে আজিৰ ভিডিঅ'টো এইখিনি আছিল যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব ধন্যবাদ